নমস্কাৰ 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 বন্ধুসকল, মোৰ ইউটিউব চেনেল সাগৰছ ব্লগলৈ স্বাগতম জনাইছোঁ। আমি আহিছোঁ এখন জংঘলৰ মাজত, মানে এখন বাহনী বাৰীত। বিহুৰ কাৰণে আমি খৰি কাটিম বুলি ওলাই আহিলোঁ। বিহু আহিলেই আমাৰ গাত টৰণি নোহোৱা হয়, ইমান জংঘল চাওকচোন। এয়া আচলতে আমাৰ এই চাইডে ভলুকা বাঁহ বুলি কয়। বহু ডাঙৰ ডাঙৰ ভলুকা বাঁহ আছে, ডাঙৰ ডাঙৰ গছ আছে। তাত যিবোৰ শুকান আছে, সেয়া শুকানবোৰ এতিয়া কাটিবলৈ আৰম্ভ কৰিছোঁ। ওপৰত শুকাই থকা এয়া মোৰ বন্ধু বুবুনাথ, আমি একেলগে ওলাই আহিছোঁ আজি। সেয়া শুকান বাঁহবোৰ যে ওলমি আছে, তাতে ভাঙি শুকাই আছে। সেইবোৰ যিখন আমাৰ ইয়াত হাকুটি বুলি কয়, বেলেগ চাইডে কি বুলি কয় নাজানো। সেই হাকুটি দা দি পেলাই আমি সেয়া কাটিং কৰি আছোঁ। আৰু ময়ো আহিছোঁ, লগত আৰু এজন বন্ধু আছে। তেখেত সেয়া উঠিবলৈ চেষ্টা কৰি আছে, কিন্তু উঠিবলৈ বহুত বেয়া। এয়া কাঁইট আছেতো, উঠিবলৈ চেষ্টা কৰি আছে। উঠি ওপৰত গৈ কাটি দিব তেখেতৰ নাম হৈছে তৰুণ নাথ। এয়া আমি বিহুৰ খৰি উলিয়াবলৈ আহিলোঁ আজি। চাওকচোন কেনেকুৱা জংঘল। বিহু আহিলে আমাৰ তত নোহোৱা হৈ যায়, কাৰণ এইখিনি খৰিয়েই আমি পিঠা পনা বনাব লাগিব। নানা ধৰণৰ কাম আছে, জুই ফুৱাব লাগিব। ভালো লাগে, আমি এটা দিনত তেনেকৈ ওলাই আহোঁ বিহু আগে আগে। এয়া ময়ে লাগি আছোঁ আৰু বাঁহ উলিয়াই আছোঁ। ইমান টান হয় নহয়, বাপৰে কি টাইট হৈ থাকে। চব পিনে লতা। এয়া টুকুৰা টুকুৰাকৈ কাটি এয়া আমি ৰাস্তালৈ উলিয়াই আছোঁ। টমটম আহিব এতিয়া অলপ পিছতে, টমটমত লৈ যাম। পলমকৈ হ'লেও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে বিহু ওলগ জনাইছোঁ। সকলোৱে মংগল হওক। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আমাৰ জংঘলবোৰ অকণমান অৱগত কৰিলোঁ। খৰি জুইত বনোৱা পিঠা পনা আৰু মাংস বনোৱা কি সোৱাদ। খৰি জুইত বনোৱা খানাৰ কথাটো মানে ক'বলৈ অলপ দিগদাৰে হৈ যায়। যোনে খাইছে তেওঁহে বুজি পাব। গতিকে আমি বিহু অহাৰ লগে লগে আমি সম্পূৰ্ণ নেচাৰেলভাৱে আমি বিহুটো পাতিব বিচাৰোঁ। ভালো লাগে। সকলোকে নমস্কাৰ জনাই আজিলৈ সামৰিছোঁ।